নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এটা এডুকেটেড কোপ চেনেলটো। আজি আমি আলোচনা কৰিম এ বি ইউ বি, আছাম পুলিচৰ এ বি ইউ বি আৰু APRO এই গোটেইকেইটাৰ কেনেকুৱা ইহঁতৰ পোষ্ট ডিটেইলছ, চেলাৰী কেনেকুৱা, এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা, প্লেচ অফ পষ্টিং কেনেকুৱা জেগাত পষ্টিং পাব আপোনালোকে, বা আপোনালোকে হাথিয়াৰ পাবনে নাই, সেই বিষয়ে আমি গোটেই ভিডিঅ'টোত আলোচনা কৰিম। খুব শ্বৰ্ট ভিডিঅ' হ'ব, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফাৰ্ষ্ট অফ অল আপোনাৰ আমি জানিব লাগিব যে আছাম পুলিচত যিহেতু আহিছোঁ, গতিকে বস্তুকেইটাৰ বিষয়ে জানিব লাগিব। আছাম পুলিচ মানে কি, আছাম পুলিচৰ মেনুৱেল কেনেকুৱা, আছাম পুলিচ এক্টখন কেনেকুৱা, এইবোৰ বিষয়ে আপোনালোকে চাব। গুগল চাৰ্চ কৰিলে আজিকালি সকলো বস্তু পোৱা যায়। তো আছাম পুলিচক যিহেতু আমি ভাল পাই আহিছোঁ, তো আছাম পুলিচৰ বিষয়ে 1 to 100 কমপ্লিটলি জনাটো আমাৰ জৰুৰী মানে। তো ফাৰ্ষ্ট অফ অল আমাৰ এ বি মানে হ'ল আমাৰ আৰ্ম ব্ৰাঞ্চ, সশস্ত্ৰ বাহিনী, আৰু আনআৰ্ম ব্ৰাঞ্চ ইউ বি, আৰু APRO হ'ল আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, যিটো আমাৰ এটা অসম পুলিচৰ যিখিনি আমাৰ টেকনিকেল কাম হয়, সেই টেকনিকেল কামখিনি APRO আণ্ডাৰত হয়। তো আনআৰ্ম ব্ৰাঞ্চ আৰু আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, এইকেইটা আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল। তো নেক্সট আহিব আপোনাৰ নেক্সট আহিব এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা আছাম পুলিচৰ এইকেইটা পষ্টৰ কাৰণে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন। বিৰ বাবে কোৱালিফিকেশ্যন হ'ব HSLC, যিটো চিম্পল আপোনালোকে 10 পাছ কৰিলে আপোনালোকে কোৱালিফাই। তো ইউ বিৰ কাৰণে চিম্পল HS পাছ 50% মাৰ্কৰ লাগিব। আৰু APRৰ কাৰণে কম্পালচৰি যে আপোনালোক ছায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব। এজ এ ছায়েন্সৰ ষ্টুডেণ্ট হাই ছেকেণ্ডেৰী আপোনালোকে ছায়েন্সত ক্লিয়াৰ কৰিব লাগিব, প্লাছ 50% মাৰ্কছ উইথ PCM মানে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, এই তিনিটা বস্তু আপোনালোকৰ থাকিব লাগিব। এইটো ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে চাই ল'ব বস্তুটো। তো নেক্সটটো হ'ল আপোনাৰ আছাম পুলিচৰ আৰ্মছ কেনেকুৱা ধৰণৰ আপোনালোকে হাথিয়াৰ পাব। তো সশস্ত্ৰ বাহিনীত কেনেকুৱা পাব, বা ইউ বিত কেনেকুৱা পাব, APROত কেনেকুৱা হাথিয়াৰ পাব, তো এই বিষয়ে এইটো চাই ল'ব। বি আপোনাৰ যিসকল বেটেলিয়নৰ আণ্ডাৰত হয় কাৰণে আপোনালোকে যিখিনি তেওঁলোকক হাথিয়াৰ, তেওঁলোকৰ হাথিয়াৰ যিসকল মানে বন্দুকৰ লগত যিসকলৰ চখ আছে, তেওঁলোকে বিত যাব পাৰে। তো ভাল চাকৰি। বিত আপোনালোকৰ AK-47, AKM এনেকুৱা ধৰণৰ হাথিয়াৰবোৰ পাই যাব। বাট ছেকেণ্ডলি আপোনালোকৰ ইউ বি কেনেকুৱা হয়, ইউ বিত আপোনালোকৰ হাথিয়াৰটো নাথাকে একচুৱেলি। ইউ বিত হাথিয়াৰ নাথাকে, বাট অনলি এট এমাৰ্জেঞ্চি টাইম এণ্ড VIP ডিউটি এণ্ড অলছ' হোৱেন ইউ এটাচ উইথ চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ, মানে আপোনালোকৰ যিসকল ডিষ্ট্ৰিক্টৰ আপোনালোকৰ SP থাকে, তেওঁলোকৰ আণ্ডাৰত যদি আপোনালোকে তেওঁলোকৰ লগত যদি থাকে, তেওঁলোকৰ আণ্ডাৰত থাকিলে আপোনালোকে এটা শ্বৰ্ট গান পাই যাব। আপোনালোকে এইটো হেৰি কৰি তেওঁৰ অথৰিটিৰ দ্বাৰা চাইন কৰাই আপোনালোকে ল'ব পাৰিব। প্লাছ আপোনালোকৰ যদি কিবা ইমাৰ্জেঞ্চি ডিউটিয়ে হয়, ধৰক আপোনাৰ কিছুমান VIP ডিউটি থাকে, তেতিয়া যদি আপোনালোকে VIPৰ লগত আপোনালোকে যদি ধৰক এজ এ মাৰ্চেল অপাৰেটৰ, পাইলট, এনেকুৱা ডিউটিত যদি আপোনালোক যায়, তেতিয়াহ'লে হাথিয়াৰ আপোনালোকে ইউ বিৰ ক্ষেত্ৰত পাই যাব। ঠিক তেনেদৰে APRৰ ক্ষেত্ৰত কমপ্লিটলি হাথিয়াৰ কোনো কাৰণতে APRৰ নাই। কিন্তু ছেইম একে কণ্ডিশ্যনত আপোনালোকৰ যেতিয়া VIP ডিউটি হয়, বা আপোনালোক যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টৰ SP বা এডিশ্যনেল SPৰ লগত এটেচ হৈ থাকিব, তেতিয়া তেওঁলোকৰ সুৰক্ষাৰ লগত মানে কথা ভাবি পিনি আপোনালোকক এটা গান বা হাথিয়াৰ দিয়া হ'ব। তো নেক্সট আহিলে আপোনাৰ আছাম পুলিচৰ লিভ কেনেকুৱা, মানে আপোনালোকৰ যিহেতু আমাক ছুটীটো লাগিবই, ছুটীটো পূজা বিহু বুলি আমাক ছুটী লাগিব, কিন্তু আছাম পুলিচত আহিছে যেতিয়া ছুটী ৰখাটো খুব বেছি নকৰিব। আছাম পুলিচত ছুটীটো কম আছে, কাৰণ ইমাৰ্জেঞ্চি যিমানখিনি একশ্যন থাকিব, সেইখিনিৰ লগত আমিতো কমপ্লিটলি জড়িত হৈ থাকিব লাগিব। তো আছাম পুলিচৰ লিভ, কম্পালচৰি লিভ এনেকুৱা হ'ব, যিকেইটা আপোনালোকৰ আছিলে সেইকেইটা মই আপোনালোকক দি দিছোঁ। কেজুৱেল লিভ মানে CL আপোনালোকৰ থাকিব 12 দিন, EL থাকিব 21 to 30 days, মানে আপোনাৰ 1 মাহৰ কমপ্লিট EL থাকে। এইটো বস্তু আপোনাৰ আৰ্ণ লিভ বুলি কয়। এইটো বস্তু ছুটীটো যদি আপোনালোকে নলয়, তেন্তে আপোনালোকৰ এই পইচাটো আপোনালোকৰ জমা হৈ থাকে, যিটো আপোনালোকে ৰিটায়াৰমেণ্টৰ টাইমত ঘূৰাই পাব। এইটো 12টা নে 13টা এনেকুৱা জমা কৰিব লাগে, বাকীখিনি আপোনালোকে ছুটী ল'ব পাৰে। এইটো গুগল চাৰ্চ কৰি আপোনালোকে চাব, মই ভালদৰে কনফাৰ্মকৈ কোৱা নাই কথাটো যে ইমান দিনৰ ইমান, তো এইটো চাই ল'ব আপোনালোকে। আৰু তাৰ উপৰিও আপোনালোকৰ ACL থাকে, ACL থাকিব আপোনালোকৰ 10 days। তো এইখিনি আছাম পুলিচৰ ছুটী। কিন্তু তাৰ ভিতৰি যিহেতু মই নিজে আছাম পুলিচত কৰ্মৰত, তো মই ক'ব পাৰোঁ যে আছাম পুলিচৰ যিখিনি AB বেটেলিয়ন, তেওঁলোকৰ ডিউটি খুব কম, আৰু যিখিনি UB তেওঁলোকৰ ডিউটিৰ প্ৰেছাৰটো বেছি অলপ।
তো এইটো অলপ চাই ল'ব। UB আৰু AB ডিফাৰেঞ্চটো এইটো, UBৰ প্ৰেছাৰটো বেছি, তেওঁলোকে কাগজে কলমে আপোনালোকৰ ব্ৰেইনৰ খেল মানে কমপ্লিটলি। কিন্তু আপোনালোকৰ যিখিনি AB হয় তেওঁলোক আপোনালোকৰ কিবা ইমাৰ্জেঞ্চি যিকোনো চিটুৱেশ্যনত তেওঁলোকক লৈ যোৱা হয়। যে ধৰক আপোনালোকৰ কোনোবা এখন জেগাত আপোনালোকৰ অলপ হুলস্থুল হ'ল, তাতে আপোনালোকৰ প্লাটনৰ মানুহ আপোনালোকে পঠাব লাগিব, বেটেলিয়ানে আপোনালোকক এছেছ কৰিব। তো সেইখিনি বস্তু আপোনালোকে চাই ল'ব। বাকী APRৰ ছুটিৰ কথাটো মই ডাইৰেক্টলি ক'ব নাযাওঁ, কিন্তু ছুটি আছে APRত, বহুত ভাল ছুটি আছে। APRলৈ আহক আপোনালোকে। APRত আপোনালোকে যদি ঘৰৰ মানে ঘৰুৱা কিবা বিচাৰিছে তেন্তে APRও ভাল। তো চাই ল'ব, সুধি ল'ব। পাৰ্চনেলি কোনোবাই মোক ফোন কৰিব, মই তেতিয়া ক'ম আপোনালোকে। এতিয়া মই ভিডিঅ'টোৰ যোগেদি কেনেকুৱা ছুটি হয় কি হয় এইখিনি মোক ক'ব বিচৰা নাই। তো পাৰ্চনেলি কোনোবাই যদি মোক সুধিব বিচাৰে তেতিয়া সুধিব পাৰে, মোৰ নাম্বাৰ আপোনালোকৰ থাকিব ডেছক্ৰিপশ্যনত। তো নেক্সট আছে আপোনাৰ প্ৰমোশ্যন। য়েছ, আছাম পুলিচত প্ৰমোশ্যনটো কেনেকুৱা হয়। এতিয়া আপোনাৰ লাষ্ট আজি 2 মাহৰ আগত এখন নটিফিকেশ্যন ওলাইছিলে, তাতে আপোনাৰ 8 বছৰৰ পাছত কম্পালচৰি প্ৰমোশ্যন হ'বই লাগিব। এনি পষ্টৰ এটা পষ্টত, যিকোনো এটা পষ্টৰ ৰেংক ৱাইজত 8 বছৰহে আপোনালোকে এইটো ছাৰ্ভিচ দিব পাৰিব। তাৰ পাছত আপোনালোকে প্ৰমোশ্যন লোৱাটো মাষ্ট বি, মানে ল'বই লাগিব আপুনি। তো প্ৰমোশ্যনৰ ক্ষেত্ৰত AB কনষ্টেবল হিচাপে আপোনালোকে যেতিয়া সোমাব, তাৰপিছত আপোনালোকে লেন্স নায়ক হ'ব, তাৰ 8 বছৰৰ পাছত আকৌ নায়ক হ'ব, তাৰপিছত আপোনালোকৰ হাবিলদাৰ হ'ব, তাৰপাছত এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হ'ব, তাৰপাছত আপোনালোকে হ'ব ABSI। যিহেতু AB কনষ্টেবল হিচাপে সোমাব, তো ABSI হিচাপে আপোনালোকে পাব। আৰু নেক্সট আপোনাৰ ABI কয়, ABI হিচাপে প্ৰমোশ্যন পাব 8 বছৰৰ পাছত। তাৰপাছত ৰেয়াৰলি কৈছোঁ মই ৰেয়াৰলি আপোনালোকে DSP ৰেংকলৈ যাব পাৰে। AB কনষ্টেবলৰ পৰা DSP ৰেংকলৈকে যোৱাৰ চান্স আছে, মই নাই কোৱা আছে, কিন্তু ৰেয়াৰলি হ'ব বস্তুটো। UB কনষ্টেবলত ছেইম, হাবিলদাৰ ASI আৰু UBSI, যিটো আপোনালোকৰ ল' এণ্ড অৰ্ডাৰ ডিউটি চাব লাগিব। তাৰপিছত আপোনালোকে ইনস্পেক্টৰ 1 ফুলি পাব, মানে আপোনাৰ এইটো ল' এণ্ড অৰ্ডাৰ ডিউটি। তাৰ পৰা আপোনালোকে DSP ৰেংকলৈকে পাব। প্ৰমোশ্যন AB আৰু UB এইটো ক্লিয়াৰ হৈ গ'ল। তো নেক্সট আহিলে আপোনাৰ APRO কনষ্টেবল। তো APRO কনষ্টেবলত যেতিয়া আপোনালোকে সোমাব, তাৰপিছত কেনেকুৱা হ'ব বস্তুৰ প্ৰমোশ্যনটো। চবে এক্সাইটেড হৈ থাকে, APRO প্ৰমোশ্যন ভাল। য়েছ, APRO প্ৰমোশ্যন বহুত বেছি ভাল। APRO কনষ্টেবল হৈ জইন কৰাৰ পাছতে আপুনি 2 বছৰ 3 বছৰটো 5 বছৰ, মিনিমাম 5 বছৰ, 5 বছৰতকৈ ওপৰত নাযায়। 5 বছৰৰ পিছতে আপোনালোকে হাবিলদাৰ ৰেংক পাব। আৰু এটা ভাল খবৰ যে APRO কনষ্টেবল হিচাপে যেতিয়া আপোনালোকে প্ৰভিজন হিচাপে যেতিয়া খাটিব, তেতিয়া আপোনালোকে হাবিলদাৰৰ দৰমহা তেতিয়াই পাব। আপোনালোকৰ ৰেংকটোহে খালি লগাই নিদিয়ে। যেতিয়া আপোনালোকে এটা 3 মাহৰ এক্সট্ৰা ট্ৰেইনিং কমপ্লিট কৰিব, ট্ৰেইনিংটো কমপ্লিট কৰাৰ পাছত আপোনালোকৰ হাবিলদাৰৰ ৰেংকটো লাগি যাব। তো APRO প্ৰমোশ্যন আপোনালোকে গম পালে। তাৰপিছত হাবিলদাৰৰ পাছত এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ হিচাপে যাব আপোনালোক। তাৰপিছত আপোনালোক যাব ছাব ইনস্পেক্টৰ হিচাপে। এইটো আপোনাৰ চাইফাৰ কোনোবা এনেকুৱা পষ্টত আপোনালোকক ভাগ কৰি দিব। তাৰপাছত ছাব ইনস্পেক্টৰৰ পাছত আপোনালোকে ইনস্পেক্টৰ T মানে IT, এইটো আপোনালোকৰ ইনস্পেক্টৰ T টেকনিকেল পষ্টত ইনস্পেক্টৰ হিচাপে আপোনালোকে যিটো আমাৰ UB ইনস্পেক্টৰ থাকে, তেনেকুৱা সমপৰ্যায়ৰ এটা পষ্ট আপোনালোকে পাই যাব। নেক্সট আপোনালোকৰ প্ৰমোশ্যন হ'ব DSP। হয়, DSP লৈকে প্ৰমোশ্যন পাই যাব। আৰু ৰেয়াৰলি আপোনালোকে এডিশ্যনেল SP হোৱাৰো চান্স বহুত বেছি থাকে, কাৰণ APRত আমাৰ মেন পাৱাৰটো বহুত বেছি কম। APRত মেন পাৱাৰ বহুত বেছি কম হোৱাৰ বাবে তাৰ প্ৰমোশ্যনৰ চিষ্টেমটো অলপ বেলেগ। AB UB বা আমাৰ যিখিনি বেলেগ ৰিজাৰ্ভ পুলিচ বেটেলিয়ান আছে, তেওঁলোকতকৈ APRৰ প্ৰমোশ্যনটো অলপ বেলেগ হয় মানে। ঠিক আছে, প্ৰমোশ্যনৰ কথাটো ক্লিয়াৰ হৈ গ'ল। নেক্সট আহিব আপোনাৰ প্লেচমেণ্ট অফ পষ্টিং। আপোনালোকে কেনেকুৱা জেগাত আছাম পুলিচত কনষ্টেবল হিচাপে সোমালে কেনেকুৱা জেগাত পষ্টিং পাব। অ'কে ডান, ঠিক আছে। ABত যেতিয়া আপোনালোকে সোমায় কনষ্টেবল হিচাপে, আপোনালোকে ফাৰ্ষ্ট ট্ৰেইনিং কৰি কমপ্লিট কৰাৰ পাছত আপোনালোকে যিকোনো বেটেলিয়ানত গৈ পাই যাব। বেটেলিয়ানৰ পৰা আপোনালোকক এছিষ্ট কৰিব এজ এ প্লাটনত এছিষ্ট কৰিব। প্লাটনৰ পৰা ছেকশ্যনত যাব আপোনালোক, যিকোনো BOPত থাকিব পাৰে, বা আপোনালোকৰ গৈ কোনোবা এখন থানাত থাকিব পাৰে, বা কোনোবা সদৰ থানাতো থাকিব পাৰে। সেইটো আপোনালোকৰ ভাগ্যৰ ওপৰত হেৰি কৰিব। সেই কমপ্লিট প্ৰচেছটো আপোনালোকৰ চাব আমাৰ যিজন বেটেলিয়ানৰ হেড কমাণ্ডেণ্ট, তেখেতে সেই বস্তুটো কমপ্লিটলি চাৰ্কুলেট কৰিব। তো নেক্সট আপোনাৰ হ'ব প্লেচমেণ্ট অফ পষ্টিং UBৰ কেনেকুৱা হ'ব। UBৰ আপোনালোকৰ আপোনালোকৰ ট্ৰেইনিং পাছ কৰাৰ পাছত যিকোনো সদৰ থানাত আপোনালোকে আহি পাই যাব। সদৰ থানাত পোৱাৰ লগে লগে সদৰ থানাৰ পৰা আপোনালোকক ডিষ্ট্ৰিক্টৰ সদৰ থানাৰ পৰা ভাগ কৰিব। ধৰক আপোনাৰ OP আউটপোষ্টলৈ 2জনক পঠালে,
PS যিবোৰ আছে পুলিচ ষ্টেচন তেওঁলোকলৈ 2জনক পঠালে, BOP বৰ্ডাৰ আউটপোষ্ট যিমানখিনি আছে তালৈ 2জনক পঠালে, আৰু থাকে ৰিভাৰ আউটপোষ্টলৈ 2জনক পঠালে, তেনেকৈ আপোনালোকৰ কমপ্লিটলি ভাগ হ'ব বস্তুটো। আৰু ঠিক তেনেকৈ APRO যেনেকৈ ট্ৰেইনিং আপোনালোকৰ কমপ্লিট কৰি হোৱাৰ পাছতে আপোনালোকৰ APRO হেডকোৱাৰ্টাৰ যিটো আণ্ডাৰ APRO হেডকোৱাৰ্টাৰ উলুবাৰী, এই উলুবাৰী আণ্ডাৰত আপোনালোকৰ এখন লিষ্ট ওলাব। লিষ্টৰ মতে অল ডিষ্ট্ৰিক্টত আপোনালোকৰ ভাগ হৈ যাব, অল ডিষ্ট্ৰিক্ট আৰু অল বেটেলিয়ানত। তো ভাগ হৈ যোৱাৰ পাছত আৰু সেই ডিষ্ট্ৰিক্টৰ যিখিনি মানুহ থাকে সেই ডিষ্ট্ৰিক্টৰ মানুহখিনি তেনেকৈ ছেম UBৰ নিচিনাকৈ আপোনাৰ OP, PS আৰু BOPলৈ আপোনাক ভাগ কৰিব। জোনেল হেডকোৱাৰ্টাৰৰ ওপৰত ৰাখিব। আমাৰ টোটেল 4টা আছে, নৰ্থ জোন, ইষ্ট জোন, এনেকৈ আপোনালোকৰ টোটেল 4টা জোনেল হেডকোৱাৰ্টাৰ আছে আমাৰ APROৰ। তো সেইখিনিত যাব, আৰু যিখিনি বেটেলিয়ানত আহিব সেইখিনি বেটেলিয়ানৰ আণ্ডাৰতে থাকিব। আৰু এটা APROৰ ভাল খবৰ যে APRO ট্ৰেইনিং কমপ্লিট কৰি অহাৰ পাছত APROৰ পৰা আপোনাৰ যিখিনি ডিষ্ট্ৰিক্টৰ SP থাকে বা এডিশ্যনেল SP থাকে তেওঁলোকৰ লগত এজন আমাৰ অপাৰেটৰ দিয়ে APROৰ পৰা। তো সেইটো এটা কথা। তো এইখিনি আছিলে আজিলি শ্বৰ্টকৈ ভিডিঅ'টো। আৰু মই এতিয়া লাষ্টত আপোনালোকৰ চবতকৈ ইণ্টাৰেষ্টিং ফেক্ট যে আছাম পুলিচৰ চেলাৰীটো কেনেকুৱা। চবেই সুধি থাকে মোক, চবেই সোধে মানে সকলোৱে সোধে, প্ৰায় সোধে, কমন কুৱেশ্যন সকলোৰে। তো চেলাৰী ব্ৰিফলি মই ক'বলৈ নাযাওঁ যে এনেকুৱা গ্ৰেড পে ইমান এনেই ক'ব যোৱা নাই। এবিৰ আপোনাৰ 28,000 প্লাছ আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰিয়ে পাই যাব, মানে ট্ৰেইনিঙতে পাব। আৰু UBৰো ছেইম 28,000 প্লাছ পাব। ইয়াৰে ডিফাৰেঞ্চটো এনেকুৱা হ'ব, যেতিয়া আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰি ওলাই আহিব তেতিয়া তাৰ পাছত আকৌ হাউচ ৰেণ্ট প্লাছ AB সকলে সশস্ত্ৰ বাহিনী যিখিনি তেওঁলোকে হাথিয়াৰৰ এলাৱেঞ্চ পাব। বাকী আকৌ UBৰো তেনেকৈ এলাৱেঞ্চ থাকে কিবা কিবি, সেইখিনি পাব তেওঁলোকে। আৰু কিন্তু যিটো APRO আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ যিটো পোষ্ট আছে, তেওঁলোকে ষ্টাৰ্টিং ট্ৰেইনিঙতে আপোনালোকে 30,000 ওচৰত দৰমহা পাই যাব। তো মোটামুটি আপোনাৰ ওলাই আহি পিনি তেওঁলোকে 32, 33 এনেকুৱা দৰমহা পাই যাব। তো আজিলৈ ভিডিঅ'টো ইমানেই। যিখিনি ইনফৰ্মেশ্যন মই দিবলগীয়া আছিলে দিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে, যদি ভাল লাগে কৰিব, যদি ভাল লগা নাই তেতিয়াহ'লে নকৰিব। মই এইটো জোৰ কৰা নাই আপোনালোকক। তো তেতিয়ালৈ গুড নাইট। মই ডিউটিত আছোঁ বৰ্তমান, ডিউটিৰ মাজতে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ শ্বৰ্টলি। কিবা জানিবলগীয়া থাকিলে আপোনালোকৰ কমেণ্ট বক্স অ'পেন আছে, তো কমেণ্ট বক্সত কিবা এটা সুধিব পাৰে মোক, নিশ্চয় মই জনাম আপোনালোকক। তেতিয়ালৈ বাই বাই, থেংক ইউ, গুড নাইট, বাই বাই।